হেল্ল' গাইজ সকল, মই শ্ৰী অমৰি। মই আপোনালোকৰ বাবে লৈ আহিছোঁ পুনৰ আজি নতুন ডিজাইনৰ চাৰ্ট। এইটো যিহেতু চাৰ্ট চাই লওক, এইটো চেক চাৰ্টৰ হয়। অলপ সদায় মিনি চেকৰ চাৰ্ট দেখুৱাওঁ, আজি কিন্তু অলপ চেকটো ডাঙৰ আছে আৰু এইটো এক্সেল চাইজৰ হয়। এইটো ৱেণ্টেড ফেশ্বন ৱেৰ 100% কটন চাৰ্ট, এক্সেল চাইজৰ আৰু মেডেল ইন ইণ্ডিয়া। বন্ধুসকল, যিহেতু মই যোৱাকালি কাপোৰ দেখুৱাইছিলোঁ, যিহেতু জিন্স কাপোৰ দেখুৱাইছিলোঁ, সেই কাপোৰটোত লিখা আছিলে মেডেল ইন ইটালী। তো আচলতে বন্ধুসকল, সেইটো কাপোৰটো ইটালী দেশৰ পৰা অহা নাই, যিহেতু কোম্পানীটোহে ইটালী দেশৰ। কোম্পানীটো সেইটো কোম্পানীটো হৈছে ইটালী দেশৰ। সেইকাৰণে যোনটো এইটো মেডেল ইন, যিটো তাত কালিৰ জিন্সটো ইণ্ডিয়া লিখা আছিলে, কালিৰ জিন্সটো ইটালী লিখা আছিলে, আজিতো ইণ্ডিয়া লিখা আছে। তো বন্ধুসকল, মই তাকে কৈ দিব বিচাৰিছোঁ, যিটো কোম্পানীটো আচলতে চাৰ্টটো যে কাপোৰটো আমাৰ ইণ্ডিয়াতে মেনুফেকচাৰিং হয়, আৰু মেইন যোনটো কোম্পানীৰ যিটো গুড়ি, সেই গুড়িটো হৈছে ইটালী দেশৰ। তো বন্ধুসকল, সেইটো নাভাবোঁ যে কাপোৰটো ইটালী দেশৰ আছে, আৰু যিহেতু ক'ভিডৰ বেছি কিবাটো, তো ইটালী দেশৰ পৰা আচলতে কাপোৰটো নাহে। ইমান দূৰৰ পৰা আনি ইয়াত ইমান কম ৰেটত, যিহেতু চাৰ্টৰ দাম হৈছে এইটো 230, 250, এইটো ৰেটত ইমান দূৰৰ পৰা আনি চেল কৰিবলৈ কি থাকিব। তো সেই কাপোৰটো মেনুফেকচাৰিং হয় আমাৰ ইণ্ডিয়াতে। আৰু এইটো চাই লওক চেকটো, আৰু নামটো থাকে কিন্তু ইটালী দেশত। এইটো হৈছে ৱান্টেড, এইটো ফেশ্বন ৱেৰ, এইটো মেডেল ইন ইণ্ডিয়া। বন্ধুসকল, চেকটো চাওক চাৰ্টৰ, এইটো চাৰ্টৰ চেকটো অতিকৈ ধুনীয়া আছে, আৰু কালাৰো যিহেতু ইয়াত ইমান এটা ভালকৈ কালাৰটো লক্ষ্য কৰিব পৰা নাই। কালাৰটো আচলতে বহুত ধুনীয়া কালাৰ আছে, কিন্তু আপুনি এইটো কেমেৰাত কি কওঁ, কেমেৰাটো অলপ কম কিবাটো মেগাপিক্সেল কম, সেইকাৰণে কোৱালিটি ইমান ভাল আনে। চিলাই 3টাকৈ দিছে, আৰু হাতৰ চিলাই ডাবুল, আৰু চল্ডাৰ এইটো ডাবুল দি দিছে। ব্লাৰ আৰু বেলেগ কাপোৰ দেখুৱাবলৈ চেষ্টা কৰিম মই আপোনালোকক। কাপোৰ বহুতো আহিছে, নতুন ডিজাইনৰ কাপোৰ আহিছে। বন্ধুসকল, এইবিলাক চাৰ্টৰ ৰেট হ'ব আপোনাৰ 250 to 270 ৰেটৰ হ'ব, বা 230 এইটো ৰেটতে হ'ব কাপোৰটো। এইটো মেডেল ইন ইণ্ডিয়া, আৰু এইটো চাইজটো হ'ল এল, আৰু এইটো হ'ল এক্সেল, এইটো হ'ল এল। তো আপোনালোকে চাৰ্টৰ কালাৰ চাই ল'ব পাৰিব। এইটো কালাৰটো, এইটো চাৰ্টৰ ডিজাইন, আৰু বহুতো চাৰ্ট আছে। মই আপোনালোকক এটা কৰি মেনুফেকচাৰিং আৰু এটা দেখুৱাই দি আছোঁ। চাৰ্টটো এইবোৰ দেখুৱাই দি আছোঁ। এইটো হৈছে আকাশী কালাৰৰ ভিতৰত পৰি যাব। চাওক, ইয়াৰ চেকটো কিন্তু অলপ লং চেক, ডাঙৰ চেক আছে। এইটো চেকটো আৰু এইটো চেকটো অলপ ডাঙৰ আছে, এইটো অলপ মিহি আছে, এইটো অলপ ডাঙৰ আছে। কিন্তু ইয়াত 3টা ৰোল আছে, ইয়াত 2টা ৰোল আছে। আৰু এইটো ডাবল চিলাই কৰিছে, আৰু এইটো লগো হয়। এইটো চাৰ্টৰ কোম্পানী ৱান্টেড কোম্পানী ফেশ্বন ৱেৰৰ এইটো লগো দিছে। এইটো চাৰ্টত অলপ লগোটো বেলেগ আছে। এইটো আৰু এইটো একে আছে। তাৰপিছত এইটোত কিন্তু বেলেগ আছে, এইটোত অলপ বেলেগ আছে লগোটো। আৰু এইটো আৰু এইটো একে, কিন্তু এইটো চাৰ্টটো সেই একেটা কোম্পানীৰে ষ্টিকাৰ দিছে আচলতে, কিন্তু লগোটো অলপ লুকছটো বেলেগ দিছে। আৰু এইটো কলাৰত দি দিছে ডিজাইন, আৰু এইটো কলাৰত অলপ বেলেগ দিছে ডিজাইনটো। আৰু এইটো কালাৰ, এইটো ডিজাইন এটা দি দিছে, ভাল লাগে এনেকুৱা ডিজাইন দি দিলে। তাৰপিছত চাৰ্টৰ বেক চাইডটো চাই ল'ব পাৰিব। বন্ধুসকল, এনেকুৱা ধৰণৰ নতুন কাপোৰৰ ষ্টাইল যদি আপোনালোকে সদায় চাবলৈ বিচাৰে, তেন্তে মোৰ এই ৰাজ ক্লথ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। বন্ধুসকল, এই চাইডত 3টাকৈ চিলাই দিছে, আৰু চাৰ্টটো এটাকৈ মই দেখুৱাই দিবলৈ চেষ্টা কৰিম। আৰু বহুতো চাৰ্ট আছে, আপুনি মোৰ এই ভিডিঅ'টো ৰখি থাকক, মই আপোনাক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু যদি ভিডিঅ'টো ভাল লাগে, কমেণ্ট কৰি জনাব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মই এনেকুৱা ধৰণৰ সদায় নতুন জিন্স, চাৰ্ট আৰু জেন্টছৰ অল আইটেমছ কাপোৰ মই দিবলৈ চেষ্টা কৰি থাকোঁ, আৰু দিয়ে থাকোঁ। সেয়েহে দেৰি নকৰোঁ বন্ধুসকল, ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। আপোনাক মই নেক্সট ভিডিঅ'লৈ পুনৰ বেলেগ কাপোৰ ধুনীয়া লৈ আহিছোঁ। নেক্সট কাপোৰত জগাৰ্ছ লৈ আহিম মই আপোনালোকৰ বাবে। জগাৰ্ছ চাই ল'ব পাৰিব, ভিডিঅ'ৰ লিংকতে থাকিব, চেনেলতে আপুনি অলপ বিচাৰি চাই ল'ব পাৰিব। আৰু নেক্সট চাৰ্ট লৈ আহিব চেষ্টা কৰিছোঁ। বন্ধুসকল, চাৰ্টটো যদি ভাল লাগে ভিডিঅ'ত কমেণ্ট কৰি জনাব। ধন্যবাদ। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। থেংক ইউ।